নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মাংসৰ আচাৰ বনাম। এইখিনি বনাবলৈ সহজ হয় আৰু খাবলৈও বহুত ভাল হয়। আহকচোন চাওঁ তাৰ কাৰণে কি কি সামগ্ৰী দৰকাৰ। এয়া মই হাফ কেজি চিকেন সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাতে মই নিমখ মিলাই লৈছোঁ। এয়া নিমখখিনি মিলাই ভালদৰে চিকেনৰ লগত মিলাই দিব লাগে। এতিয়া তাতে ভিনেগাৰ ঢালি দিম। ভিনেগাৰখিনি ঢালি মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি ৰাখি দিম মাংসখিনি। তাৰপিছত এইখিনি ফ্ৰাই কৰি ল'ম। এক কেৰাহীত মিঠাতেল দিছোঁ, অলপ তেল বেছিকৈ দিছোঁ, আচাৰৰ কাৰণে তেল অলপ বেছিয়ে লাগে। এইখিনি গৰম হৈ গ'লে মই এতিয়া মেৰিনেট কৰা মাংসখিনি অকণমান সেই ভিনেগাৰৰ পৰা চেপি চেপি মই ইয়াত তেলত ভাজি ল'ম। মই এতিয়া মাংসখিনি চেপি লৈছোঁ, চেপি লৈ ইয়াত ভাজি ল'ম মই এতিয়া তেলত। এতিয়া গোটেই মাংসখিনি মই তেলত দি দিম, দি ভালদৰে ভাজি ল'ম। যেনেকৈ আমি খাবৰ কাৰণে ফ্ৰাই কৰোঁ তেনেকৈ কৰি ল'ম। কম জুইত ভাজি আছোঁ মই। এতিয়া এইখিনি মই ভজা হৈয়ে গৈছে, লাল হৈ গ'ল, এইখিনি ৰঙা হৈ গৈছে। এতিয়া মই এইখিনি কাঢ়ি ল'ম। এনেকৈ গোটেই মাংসখিনি ভাজি ল'ম। এতিয়া চব উঠাই লৈছোঁ মাংসখিনি। মই এতিয়া এই মাংস ভজা তেলখিনিতে পিঁয়াজ দি দিছোঁ। পিঁয়াজ অলপ বেছিকৈ লাগে। মই কটা পিঁয়াজখিনি ইয়াতে দি অলপমান ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'ম। ভাজি ইয়াতে সৰু সৰুকৈ কটা এয়া আদা দি দিছোঁ। তাতে এয়া কাটি লোৱা নহৰু দি দিছোঁ। এইখিনি ভালদৰে লৰাই লৈ এইখিনি পূৰা ৰঙা কৰি পেলাব নালাগে। অলপ কোমল হোৱাৰ পিছতে মই ইয়াত কেঁচা জলকীয়া কটা দিছোঁ, বেছিকৈ দিছোঁ। সেইটো নিজৰ টেষ্টৰ অনুযায়ী আপোনালোকে দিব। মই অলপ কেঁচা জলকীয়া বেছি দিছোঁ যাতে আচাৰখিনি জ্বলা হয়। ইয়াতে নিমখ দি দিছোঁ, নিমখটো নিজৰ টেষ্ট অনুযায়ী দিব। এয়া হালধি দিছোঁ। গেছটো কমাই থ'ব লাগে। এইখিনি এতিয়া ভাজি লৈছোঁ। ইয়াতে মই এতিয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দিম, কিয়নো মই কেঁচা জলকীয়া বেছি দিছোঁ। সেইকাৰণে মই খালি কালাৰটোৰ কাৰণেহে এইখিনি দিছোঁ। জলকীয়া পাউডাৰখিনি দিছোঁ। এইখিনি অকণমান ভজাৰ পিছতে এয়া যিখিনি মই ভিনেগাৰত মাংসখিনি তিয়াই ৰাখিছিলোঁ, সেই ভিনেগাৰখিনি আছিলে, সেইখিনি মই ইয়াতে ঢালি দিলোঁ। এতিয়া মই ইয়াতে ভাজি লোৱা মাংসখিনি দি দিম, দি ভালদৰে মিলাই ল'ম। ভালদৰে মিলাই লৈছোঁ। ইয়াতে চিকেন মছলা দি দিলোঁ, টেবুল স্পুন দিছোঁ, 1 টেবুল স্পুন দিলোঁ। চিকেন মছলা দিলোঁ। চিকেন মছলা দিয়াৰ পিছত বেছি আৰু ভাজিব নালাগে। 1 মিনিটমান ভজাৰ পিছতে তাতে মই নেমু ৰস দি দিছোঁ। নেমু ৰসখিনি দিয়াৰ পিছতে লগে লগে এইখিনি নমাই দিব লাগিব আৰু চিকেন ৰেডিয়ে হৈ গ'ল। এতিয়া এইখিনি চাওক, আচাৰ ৰেডি হৈ গ'ল, চিকেন পিকল ৰেডি হৈ গ'ল। আৰু এইখিনি আপোনালোকে ফ্ৰিজত থৈ দিব, বহুত দিনলৈ থাকে। আৰু এবাৰ বনাই চাওক কেনেকুৱা লাগে। যদি ভাল লাগে নিশ্চয় এটা কমেণ্ট কৰিব আৰু এটা লাইক দিব। মোৰ চেনেলটো আৰু ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।